ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 7.1 আলোচনা কৰিম। আমি ইয়াত চাম কিদৰে আমি দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি বিভিন্ন অংকসমূহ কৰিব পাৰোঁ। অনুশীলনী 7.1 প্ৰথম প্ৰশ্নটো হ'ল তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। ইয়াৰ কাৰণে আমি কি কৰিম, বিন্দুকেইটা প্ৰথমে আমি ধৰি লওঁ। এক নম্বৰ আমাৰ একটো কি দিছে 2,3 আৰু 4,1। এতিয়া প্ৰথমে বিন্দুকেইটা ধৰিম। ধৰো বিন্দু দুটা P2,3 আৰু Q4,1। এতিয়া আমি দূৰত্ব সূত্ৰটো জানো। আমি জানো যে PQ is equal to root over x2 minus x1 whole square plus y2 minus y1 whole square. এতিয়া আমি চাব লাগিব x1 x2 কোনটো হয়, y1 y2 কোনটো হয়। তো তাৰ কাৰণে আমি চাম। প্ৰথম বিন্দু আমি p লৈছো। সো p 2 আৰু 3 আছিল, অৰ্থাৎ আমাৰ x1 হ'ব 2, y1 হ'ব 3 আৰু q 4,1 আছিল, অৰ্থাৎ x2 হ'ব 4 আৰু y2 হ'ব 1। তে মানটো বহাই দিম। অৰ্থাৎ x2 মানে আহিব আমাৰ 4 minus x1 মানে 2, 4 minus 2 whole square plus y2 মানে আহিব আমাৰ 1 আৰু y মানে আহিব আমাৰ 3, 1 minus 3 whole square। এতিয়া আমি ভেক্টৰ ভিউটো আমি কৰি লওঁ। অৰ্থাৎ 4 minus 2 হলে 2 square আৰু এটো হ'ব 1 minus 3 হলে minus 2 whole square। এতিয়া 2 square মানে আহিব 4 plus minus 2 square হলে কি হ'ব, minus 4 square হলে plus হৈ যাব, আকৌ 2 square হলে 4। এতিয়া আমি পালো কি 4 দুটা। সো এটো আমি এনেকৈ লিখিব পাৰো 4 into 2। এতিয়া 4 যদি বৰ্গমূল লওঁ এটো আহিব 2 root 2। অৰ্থাৎ আমাৰ বিন্দুকেইটাৰ মাজৰ দূৰত্ব হ'ব 2 root 2। একেদৰে আমি 2 নম্বৰ আৰু 3 নম্বৰটো কৰিব পাৰো। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে 0,0 আৰু 36,15 মাজৰ দূৰত্ব লোৱা। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নম্বৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? একেদৰে আমি ইয়াতো বিন্দুকেইটা অপচন ধৰি লওঁ। ধৰো বিন্দু দুটা P0,0 আৰু Q36,15। এতেকে PQ is equal to, সূত্ৰটো এবাৰ লিখি লওঁ, x1 minus x2 whole square plus y2 minus y1 whole square is equal to root over x2 মানে আহিব আমাৰ ইয়াত 36 আৰু x মানে হ'ব 0 whole square, y2 মানে আহিব আমাৰ 15 আৰু y মানে আহিব 0 whole square। So 36 minus 0 হলে 36 square আৰু 15 minus 0 হলে 15 square। So root over 36 যদি স্কয়ার কৰো আমাৰ আহিব 1296 plus 15 স্কয়ার কৰিলে হৈ আহিব আমাৰ 225 আৰু দুটা যোগ কৰিলে হ'ব আমাৰ 1521। তে 1521 যদি আমি বৰ্গমূল লওঁ এটা পাম 39। অৰ্থাৎ আমাৰ PQ মানে হ'ব 39। এই প্ৰথম প্ৰশ্নটো উত্তৰ পাই গলো। তাৰ পিছত আমাক কি কৈছে, ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিবানে? এতিয়া a নগৰখনৰ আমাৰ বিন্দুটো ধৰি লওঁ 0,0 আৰু b নগৰখনৰ আমি দূৰত্ব ধৰি লওঁ, বিন্দুটো ধৰি লওঁ 36,15। ধৰা হ'ল a নগৰখন P0,0 বিন্দুত অৱস্থিত আৰু b নগৰখন Q
36,15 বিন্দুত অৱস্থিত যেহেতু আমি দূৰত্ব p আৰু q উলিয়াই থৈছো p আৰু q ৰ দূৰত্ব 39 আছিল অৰ্থাৎ a আৰু b ৰ মাজৰ দূৰত্ব কিমান হ'ব আমাৰ 39 হ'ব এটাকে a আৰু b নগৰখনৰ মাজৰ দূৰত্ব is equal to 39 কিলোমিটাৰ এটো হ'ব আমাৰ এনসাৰটো এতিয়া আমি যাওঁ 3 নম্বৰ প্ৰশ্নলৈ 3 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে 1,5 2,3 আৰু -2, -11 বিন্দু কেইটা একেৰেখীয় হয়নে নিৰ্ণয় কৰা এতিয়া একেৰেখীয় মানে হল একেডাল ৰেখাত থকা যদি আমি তিনটা বিন্দু লওঁ A B আৰু C তে একেৰেখাত থাকিবলৈ হলে আমাৰ কি হ'ব লাগিব AB আৰু BC ৰ যোগফল AC সমান হ'ব লাগিব অৰ্থাৎ AB plus BC is equal to AC হ'ব লাগিব তেতিয়া আমাৰ একেৰেখীয় হ'ব এতিয়া আমি এটো একে ধৰণে কৰিম বিন্দু কেইটা আমি ধৰি লম ABC তাৰপিছত আমি AB BC আৰু AC উলিয়াই চাম ধৰো বিন্দু কেইটা A 1,5 B 2,3 আৰু C -2, -11 এটাকে আমি এতিয়া প্ৰথমে উলিয়াম AB is equal to AB কাৰণে ফৰতে A আৰু B বিন্দু লম সো x1 y1 আৰু x2 y2 সো আমাৰ সূত্ৰটো আমি লিখো সো কি হ'ব 2 - 1 whole square plus 3 - 5 whole square is equal to 2 equal আমাৰ 1 থাকিব 1 square plus 3 5 যদি 5 minus কৰো so -2 whole square so is equal to 1 plus -2 whole square হলে -a square হলে plus হৈ যাব আৰু 2 square মানে 4 এটো আহিব আমাৰ √5 আৰু যদি আমি বৰ্গমূল লম তো আমাৰ ওলাব 2.24 এতিয়া উলিয়াম আমি BC is equal to the BC উলিয়াবৰ কাৰণে আমি B আৰু C বিন্দু লম B আৰু C so B x1 y1 লম আৰু C x2 y2 -2 whole square plus -11 -3 whole square so √2 -2 or -2 so -4 হৈ যাব -4 whole square plus -11 or -3 so -14 whole square so 4 square কৰিলে হ'ব আমাৰ 16 or -14 square কৰিলে হ'ব আমাৰ 196 তো দুটা যোগ কৰিলো আমি 212 আৰু যদি ইয়াৰ বৰ্গমূল লওঁ তো আমাৰ ওলাব 14.56 এতিয়া আমি উলিয়াম AC is equal to √5 তা AC কাৰণে আমি কোনটো হ'ব A আৰু C অৰ্থাৎ x1 y1 আৰু x2 y2 -2 -1 whole square plus -11 -5 whole square is equal to √1 -2 -1 so -3 হৈ যাব -3 whole square plus -16 whole square so it's equal to -3 square মানে হ'ব 9 plus or -16 whole square মানে হ'ব 256 is equal to √265 এটাকে AC is equal to 16.27 √265 টোলে 16.27 হ'ব এতিয়া আমি AB plus BC কিমান হয় উলিয়াই লম এটাকে AB plus BC is equal to 2.24 plus 14.56 is equal to I 16.80 তুমি দেখা পালো AC মানটো 16.27 আছিল আৰু AB plus BC 16.80 হ'ল আৰু দুটা মান সমান নহয় যেহেতু দুটা মান সমান নহয় গতিকে আমাৰ বিন্দু তিনটা একেৰেখীয় নহয় তুমি লিখিব পাৰো যেহেতু
AB plus BC is not equal to AC গতিকে বিন্দু তিনিটা একেৰেখীয় নহয় ইয়াৰ পিছত আমি যাওঁ সাইনৰ প্ৰশ্নটোলৈ সাইনৰ প্ৰশ্নটো আমাক দিছে 5, -2, 6, 4 আৰু 7, -2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে নহয় পৰীক্ষা কৰা এতিয়া আমি যদি এটা ত্ৰিভুজ সমদ্বিবাহু হ'ব লগা হয় তাৰ কি হ'ব লাগিব আমি তিনডাল বাহু পাম এটা ত্ৰিভুজৰ তাৰ যিকোনোডাল বাহু সমান হ'ব লাগিব তে যিকোনোডাল বাহু যদি সমান হয় তে ত্ৰিভুজটো আমি সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ তে বিন্দু তিনটা শীৰ্ষবিন্দু কেইটাৰ নামকৰণ কৰিলো A 5, -2 B 6, 4 আৰু C 7, -2 ধৰো ABC ত্ৰিভুজ ABC শীৰ্ষবিন্দু কেইটা ক্ৰমে A 5, -2 B 6, 4 আৰু C 7, -2 এতিয়া আমি AB BC আৰু CA উলিয়াই চাম এটাকে AB is equal to AB কাৰণে এটো x1 এটো y1 এটো x2 এটো y2 অৰ্থাৎ 6 - 5 whole square plus 4 - -2 whole square is equal to root over 6 - 5 মানে 1 square হ'ব মানে সেনেকে প্লাস হৈ যাব 4 + 2 whole square is equal to root over 1 square মানে 1 4 + 2 মানে 6 square is equal to root over 1 plus 36 root over 37 so AB মানে আপোনাৰ root over 37 এতিয়া আমি লিখম BC is equal to root over 7 - 6 whole square plus -2 - 4 whole square is equal to root over 7 - 6 মানে 1 square plus -2 - 4 -6 হবে -6 whole square is equal to root over 1 square plus 36 so is equal to 1 square মানে 1 আৰু 36 হলে 37 হৈ যাব অৰ্থাৎ আমি AB মানৰ root over 37 পালো BC মানৰ root over 37 পালো এটা আমি CA টো উলিয়াই চাওঁ CA is equal to root over C আৰু AB into লম so 5 - 7 whole square plus -2 - -2 whole square is equal to root over 5 - 7 হলে হ'ব -2 whole square plus -2 -7 plus হৈ যাব +2 whole square is equal to root over -a square plus হৈ যাব 2 square মানে 4 হৈ যাব আৰু +2 - 0 হৈ যাব so 0 square মানে 0 so is equal to আমি পাম 2 তো আমি দেখা পালো AB আৰু BC বাহুৰ মানটো সমান গতিকে আমাৰ ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব তো আমি লিখি দিব পাৰো যেহেতু AB is equal to BC গতিকে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ পিছত আমি যাওঁ 5 নম্বৰ প্ৰশ্নটোলৈ 5 নম্বৰ প্ৰশ্ন আমাক কৈছে এটা শ্ৰেণীকোঠাত 4জন বন্ধু চিত্ৰত দিয়াৰ দৰে A B C আৰু D স্থান হৈছে সম্পা আৰু চামেলি শ্ৰেণীকোঠাত সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পিছত সম্পাই চামেলি কৰিলে A B C D এটা বৰ্গ বুলি তুমি নভাবানে চামেলিয়ে বৰ্গ নহব বুলি চালে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনী কোনটো শুদ্ধ নিৰূপণ কৰা তে প্ৰথমতে চিত্ৰটোৰ পৰা A B C D বিন্দু কেইটাৰ স্থানাংক উলিয়াই লওঁ চিত্ৰৰ পৰা A বিন্দু আমি পাম 3,4 B বিন্দু আমি পাম 6,7 C বিন্দু আমি পালো 9,4
আৰু ডিমিনিউটো আমি পাম 6,1 এতিয়া চতুৰ্ভুজটো এটা যদি বৰ্গ হ'ব লগা হয় তেতিয়া কি হ'ব লাগিব তাৰ চাৰিটা বাহু সমান হ'ব লাগিব অৰ্থাৎ AB BC CD DA লগতে হেতৰ কৰ্ণবিদল সমান হ'ব লাগিব এটা আমি চাৰিটা বাহু লিয়াম লগতে কৰ্ণবিদল মান লিয়াম যদি গোটেইখিনি সমান হয় বাহু চাৰিটা সমান হয় কৰ্ণবিদল সমান হয় তেতিয়া তাক আমি বৰ্গ বুলি কম তো প্ৰথমে আমি লিয়াম AB এটাকে AB root over A karne x1 y1 B karne x2 y2 so 6 minus 3 whole square plus 7 minus 4 whole square so 6 pa 3 gole 3 square plus 7 pa 6 gole 3 square so 3 square ami duta palo so we go for 3 square into 2 so 3 square root le ahibo 3 so 3 root 2 so ako ami BC uliao তো BC কাৰণে কি হ'ব B বিন্দুটো কিটা x1 y1 হ'ব আৰু C বিন্দুটো কিটা x2 y2 হ'ব so root over 9 minus 6 whole square plus 4 minus 7 whole square is equal to root over 9 plus 3 square 4 pa 7 হলে minus 3 whole square 3 square এনেকৈ লিখো -3 স্কয়ার কৰিলে কি হ'ব -0 স্কয়ার প্লাস হ'ব আৰু 3 স্কয়ার আমি একেদৰে লিখি দিও তো ইয়াত আমি লিখিব পাৰো 3 স্কয়ার দুটা পালো সো 3 স্কয়ার ইনটু 2 সো 3 স্কয়ার ৰুট লৈ 3 আহিব 3 ৰুট 2 BC মানটো আমি 3 ৰুট 2 পালো তাৰপিছত আমি CD is equal to CD কাৰণে আমাৰ কি হ'ব C বিন্দু কিটা x1 y1 হ'ব আৰু D বিন্দু কিটা x2 y2 হ'ব অৰ্থাৎ 6 minus 9 whole square plus 1 minus 4 whole square is equal to root over 6 minus 9 mane minus 3 whole square plus 1 minus 4 mane minus 3 whole square the minus 3 whole square mane ami likho plus 3 whole square plus 3 whole square so is equal to plus 3 square duta hi gol 3 square into 2 is equal to 3 root 2 এতিয়া লিও আমি DA সো DA কাৰণে হ'ব আমি D বিন্দু হ'ব x1 y1 আৰু A বিন্দু হ'ব x2 y2 তাবা হ'ব 3 minus 6 whole square plus 4 minus 1 whole square is equal to root over 3 minus 6 মানে minus 3 whole square plus 4 minus 1 মানে 3 whole square is equal to root over আকৌ এটো minus square plus হৈ যাব so 3 square plus 3 square একেদৰে আমি লিখিব পাৰো 3 square into 2 is equal to 3 root 2 আমি দেখা পালো চাৰিটা বাহুৰ মানে আমাৰ সমান AB BC CD আৰু DA এটা আমি কৰ্ণবিদল লিখম কৰ্ণবিদল আমি লিখম AC আৰু BD AC is equal to root over so A আৰু C বিন্দু sum so A বিন্দু x1 y1 হ'ব আৰু C বিন্দু x2 y2 হ'ব তো থাকিব 9 minus 3 whole square plus 4 minus 4 whole square so 9 minus 3 মানে হ'ব আমাৰ 6 square আৰু 4 minus 4 square মানে 0 হৈ যাব আৰু 6 square দুলা আমি পাম 6 এটা আমি লিও BD so BD is equal to root over তো BD কাৰণে B আৰু D বিন্দু লম so B বিন্দু x1 y1 হ'ব আৰু D বিন্দু x2 y2 হ'ব অৰ্থাৎ আমাৰ 6 minus 6 whole square plus 1 minus 7 whole square 6 minus 6 মানে আমাৰ 0 হৈ যাব আৰু 1 minus 7 মানে আহিব আমাৰ minus 6 whole square তো minus 6 ক আমি 6 square লিখিব পাৰো is equal to 6 তুমি দেখা পালো চতুৰ্ভুজটোৰ চাৰিটা বাহু সমান লগতে কৰ্ণবিদলৰ মান সমান তো আমাৰ চতুৰ্ভুজ এটা বৰ্গ হ'ব আমি লিখিব পাৰো যেহেতু AB is equal to BC is equal to CD is equal to DA আৰু AC is equal to BD গতিকে চতুৰ্ভুজটো এটা বৰ্গ অৰ্থাৎ সম্পা শুদ্ধ আছিল এটাকে সম্পা শুদ্ধ আছিল এটা আমি 6 নম্বৰ প্ৰশ্ন লাও 6 নম্বৰ প্ৰশ্ন কৈছে তলৰ বিন্দু বিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ
আগৰ যোনটো আমি 5 নম্বৰ কৈছিলো 5 নম্বৰটো আমি কৰিব পাৰো অৰ্থাৎ ইয়াত আমি বাহু চাৰিটা উলিয়াই চাম লগতে কৰ্ণকেইটা উলিয়াই চাম তেতিয়া আমি গম পাম চতুৰ্ভুজটো কেনেকুৱা ধৰণৰ হয় আমি ইয়াৰে এটা প্ৰশ্ন কৰি চাম বাকিটা তোমালোকে নিজে কৰি চাবা তো 6 নম্বৰ আমি 2টো কৰি চাম প্ৰথমে বিন্দুকেইটা ধৰি লওঁ ধৰো চতুৰ্ভুজটোৰ শীৰ্ষ বিন্দুকেইটা A minus 3,5 B 3,1 C 0,3 আৰু D minus 1, minus 4 এতিয়া প্ৰথমে উলিয়াম AB এটাকে AB is equal to root over AB কাৰণে আমি কি হ'ব 3 minus 3 whole square plus 1 minus 5 whole square is equal to root over 3 minus 7 plus ho jabo plus 3 whole square plus 1 minus 5 mane minus 4 whole square is equal to 3 plus 3 6 square plus 4 square so is equal to ami likhibo paro root over 36 plus 16 so 37 বাৰ আমি যোগ কৰিলো root over 52 এতিয়া আমি তাৰপিছত দিম BC তো BC মানে আমাৰ কিমান হ'ব so B আৰু C so 0 minus 3 whole square plus 3 minus 1 whole square so is equal to root over minus 3 whole square plus 2 square so minus 3 square mane hobo minus square mane plus 3 square mane 9 and 2 1 6 so root over 13 so আমি লিও CD is equal to root over C আৰু D বিন্দুটো আমি চাম so CD is equal to root over আমাৰ হ'ব minus 1 minus 0 whole square plus minus 4 minus 3 whole square is equal to root over minus 1 square plus minus 3 minus 4 milli minus 7 over minus 7 whole square is equal to minus 1 square mane 1 or minus 7 square mane 49 so is equal to root over 50 so ami uliao DA the DA kana ama bindu kita ki hobo minus 1 minus 4 আৰু minus 3 5 so minus 3 minus 1 whole square plus 5 minus 4 whole square is equal to root over minus 3 minus plus ho jabo plus 1 whole square plus minus plus ho jabo 5 plus 4 whole square is equal to delta karo minus 3 minus 1 minus 2 whole square to 9 square minus 2 square mane hobo 4 and 9 square mane hobo 81 so root over 85 to yata ami dekha palo jodi ami sao AB mane root over 52 BC mane root over 13 CD mane root over 50 আৰু DA মানে root over 85 গোটেইটা বাহুৰ মান আমাৰ বেলেগ বেলেগ ওলাইছে যেটো গোটেইটা বাহুৰ মান আমাৰ বেলেগ বেলেগ ওলাইছে সো ই এটা সাধাৰণ চতুৰ্ভুজ হ'ব যেনেকৈ আমি লিখিব পাৰো যেহেতু চতুৰ্ভুজটোৰ বাহু চাৰিটাৰ মান বেলেগ বেলেগ গতিকে ই এটা সাধাৰণ চতুৰ্ভুজ তাতিয়া আমি বৰ্গ হওক বা সমান্তৰাল হওক তেনেকৈ আমি নাম দিব নোৱাৰো এতিয়া তোমালোকে একেদৰে 6 নম্বৰ 1 আৰু 3 কৰিবা এতিয়া আমি যাওঁ 7 নম্বৰ প্ৰশ্নলৈ
তো হাতৰ প্ৰশ্নত কি দিছে 2, -5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা তো x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানৰ কিমান হ'ব এটা আমি জানি ল'ব লাগিব তাৰ কাৰণে যদি আমি x অক্ষ আৰু y অক্ষ আকো x অক্ষৰ ওপৰত বিন্দু থাকিব হলে কি x অক্ষৰ পিনে যাব কিন্তু y অক্ষৰ পিনে নাযায় অৰ্থাৎ y অক্ষৰ মানটো শূন্য হ'ব আৰু x অক্ষৰ আমাৰ যিকোনো এটা মান হ'ব পাৰে অৰ্থাৎ x অক্ষত থকা যিকোনো এটা বিন্দুৰ স্থান কৰিব আমাৰ x, 0 য'ত x ৰ মান যিকোনো হ'ব পাৰে গতিকে আমি ধৰি লওঁ x অক্ষত থকা বিন্দুটো p x, 0 আৰু বিন্দু দুটা a 2, -5 আৰু b -2,9 তো প্ৰশ্ন আমাক কৈ দিছে বিন্দুটোৰ পৰা সমদূৰত্বত থাকে বুলি তো প্ৰশ্নমতে আমি কি লিখিব পাৰো প্ৰশ্নমতে PA = PB এটা আমি P আৰু PB দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম যদি আমি P8 লিখো P আৰু A অৰ্থাৎ x1 y1 হ'ব আমাৰ এটো আৰু x2 y2 হ'ব আমাৰ এটো অৰ্থাৎ 2 - x whole square plus -5 - 0 whole square is equal to PB তা PB মানে কিমান হ'ব x1 y1 এটো হ'ব আৰু এটো হ'ব x2 y2 অৰ্থাৎ -2 - x whole square plus 9 - 0 whole square তো যেহেতু দুইফালে ৰুট আছে আমি দুইফালৰ পৰা ৰুটটো উঠাই দিব পাৰোঁ আমাৰ আহিব 2 - x whole square plus -5 - 0 অৰ্থাৎ -5 whole square লিখিব পাৰোঁ is equal to -2 ইয়াতে আমি এটা কাম কৰিব পাৰোঁ -2 দুইটা পৰা কমন ল'ব পাৰোঁ অৰ্থাৎ মাইনাছ কমন থাকিব 2 + x whole square plus 9 - 0 মানে 9 square so 2 - x whole square a - b whole square কমন আছে আমি তো ভাঙি দিব পাৰোঁ অৰ্থাৎ 2 square minus 2 into 2 into x plus x square plus minus 5 square মানে 25 is equal to so ইয়াৰো minus square মানে plus হৈ যাব আকৌ 2 plus x to a plus b whole square ফৰ্মুলাত আমি ভাঙিব পাৰোঁ অৰ্থাৎ 2 square plus 2 into 2 into x plus x square plus 9 square মানে হ'ব আমাৰ 81 তেনে ইয়াত দেখা পালো দুই পিনৰ পৰা আমি x square to সমান চিহ্ন দুই পিনে আছে সো দুই পিনৰ পৰা কাটি দিব পাৰোঁ একেদৰে 2 square to সমান চিহ্ন দুই পিনে আছে 2 square to আমি কাটি দিব পাৰোঁ থাকি যাব ইয়াত 2 * 4 -4x plus 25 is equal to 4x plus 81 এটা আমি x থকা যোনখিনি টার্ম আছে সেইটা আমি সমান চিহ্ন বাফালে হ'ব আৰু সংখ্যাবিলাক সমান চিহ্ন সোঁফালে লৈ যাম অৰ্থাৎ -4x -4x is equal to 81 minus 25 minus 4x and minus 4x মিলি আমাৰ -8x হ'ব আৰু যদি এটো মাইনাস কৰো 56 হ'ব so x is equal to 56 by -8 minus 8 নে পূৰণ হৈ আছে এখিনি আমাৰ হৰণ হৈ যাব যদি কোৰাটি কৰো 8 হৈ যাব 7 বাৰ তো লিখা পাও x is equal to -7 তো যেহেতু আমাৰ x অক্ষত থকা বিন্দু লেব কৈছিলে দেখুন বিন্দুটো কি হ'ব এটাকে x অক্ষত থকা বিন্দুটো is equal to -7,0 এটো হল আমাৰ 7 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আহো 8 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2,-3 আৰু q 10,y বিন্দুৰ মাজৰ দূৰত্ব 10 একক হয় তো দুটা বিন্দু দিয়া আছে হেতৰ মাজৰ দূৰত্ব 10 একক হলে তাত থকা y মানটো উলিয়াবলৈ কৈছে অৰ্থাৎ যেহেতু আমাৰ সিহঁতৰ দূৰত্ব দিয়া আছে আমাৰ বিন্দুটো দিয়া আছে আমি লিখিলো দিয়া আছে
বিন্দু দুটা P2, -3 আৰু Q10, y প্ৰশ্ন মতে PQ is equal to dot. এটা মানে দূৰত্ব dot, এটা PQ is equal to dot হ'ব। এতিয়া আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি PQ তো x1 y হ'ব, এটা x2 y হ'ব। আমাৰ 10 - 2 whole square plus y -3 whole square is equal to 10. So root over the particular number 80 square plus plus y plus 3 whole square is equal to 10. The 80 square means 64 plus a plus b whole square y square plus 2 into y into 3 plus 3 square is equal to 10. So root over y square plus 10 dugun y plus 10 dugun 9 is 64 is equal to 10. Root over y square plus 6y is equal to 64 plus 9 73 is equal to 10. Then আমি ইয়াৰ root 2 উঠাব লাগিব। তো root 2 উঠাব কাৰণে কি কৰিম, দুই পিনে বৰ্গ কৰি দিম। इतने बर्ग करले root 2 हो जाब, अपने 10 बर्ग करले 100 हो जाब। So y square plus 6y plus 73 minus 100 is equal to 0. So y square plus 6y minus কৰি দিও 27 is equal to 0. এটা আমি এটা দ্বিঘাত সমীকৰণ পালো, এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিব লাগিব। y square plus যদি আমি 9 পৰা 3 বিয়োগ কৰো 6 পাম, 9 3 গুণ 27 পাব। So minus 27 is equal to 0. So y square plus 9y minus 3y minus 27 is equal to 0. So here we y to common over y plus 9, we have minus 3 common over. Y plus 9 is equal to 0. Y plus 9 into y minus 3 is equal to 0. So we লিখিব পাৰো এটাকে y plus 9 is equal to 0 বা y minus 3 is equal to 0. অর্থাৎ আমাৰ y is equal to minus 9 বা y is equal to 3. So y মানে আমাৰ দুটা হ'ব পাৰে, এটা হ'ব পাৰে 3, এটা হ'ব পাৰে minus 9. এটা আমি যাওঁ 9 প্ৰশ্নলৈ। 9 প্ৰশ্ন আমাৰ কি কৈছে, যদি q 0,1 বিন্দুটো p 5,-3 আৰু r x,6 ৰ পৰা সমদূৰৱৰ্তী, তেন্তে x ৰ মান উলিওৱা। তদুপৰি q আৰু p ৰ দূৰত্ব কেইটা উলিওৱা। আমাক কৈছে সমদূৰৱৰ্তী। তে সমদূৰৱৰ্তী বুলি আমাৰ সমান হ'ব। আমি লিখো কি কি দিয়া আছে না, দিয়া আছে q 0,1 বিন্দুটো p 5,-3 আৰু r x,6 ৰ পৰা সমদূৰৱৰ্তী। অৰ্থাৎ আমি কি লিখিব পাৰো, এতেকে PQ is equal to RQ. এতিয়া আমি এই দুটা সূত্ৰ ব্যৱহাৰ কৰি এতিয়া PQ এটো যেতিয়া আমি কি হ'ব 5,0 whole square plus -3 - 1 whole square is equal to root over RQ লিখি হ'ব x - 0 whole square plus 6 - 1 whole square. দুই পিনে root আছে, root আমি থৈ দিব পাৰো। আৰু থাকিব আমাৰ 5 square plus -3 - 1 so -4 whole square is equal to এপিনে x - 0 so x square plus 6 - 1 মানে 5 square. এতিয়া 5 square টো আমাৰ দুই পিনে আছে আৰু দুই পিনে প্লাস হৈ আছে, so 5 square আমি কাটি দিব পাৰো। তো থাকি যাব
minus 4 square তো আমি লিখিব পাৰো minus 2 square প্লাস হৈ যাব so 4 square is equal to x square এটা আমি উল্লেখে লিখিলো এবাৰ অৰ্থাৎ x is equal to আমাৰ কি হ'ব plus minus 4 যেটা আমি স্কয়াৰ উঠাই দিও প্লাস মাইনাস আহিব আমাৰ এনসাৰটো হ'ব 4 অৰ্থাৎ x সমান আমাৰ প্লাস 4 বা মাইনাস 4 হ'ব পাৰে এটাকে বিন্দুটো হ'ল এটা দুটা হ'ব পাৰে এটা প্লাস 4 দিটা মাইনাস 4 দিটা 4,6 বা minus 4,6 এতিয়া মাহো কি কৈছিলে QR আৰু PR দৈৰ্ঘ্য বেটা বুলিৱা তে আমি 4,6 আৰু -4,6 দুটা বিন্দু পালো তে দুইটা কাৰণে বেলেগ বেলেগ কৰি হ'ব এতিয়া প্ৰথমতে 4,6 ৰ বাবে উলিয়াম এটাকে QR is equal to so root over তে Q মানে আমাক দিয়া আছিল so Q মানে আমাক কৈছিলে 0,1 আৰু R মানে আমি পালো 4,6 Tama habo 4 minus 0 whole square plus 6 minus 1 whole square is equal to root over 4 minus 0 hole 4 square plus 6 minus 1 hole 5 square. So root over 16 plus 25. So it's equal to 41. So Q money hole root over 41. After I'm going to look at PR. PR is equal to the P binuto amak dia asile 5, minus 3 or R to 4,6 amar hobo 4 minus 5 whole square plus aro itu hobo minus 3 minus 6 whole square so you will root over 4 minus 5 hole minus 1 whole square plus minus 9 whole square. Okay, minus 1 square means 1, minus 9 square means 81. So root over 82. So it will be 4,6 bindu karne. Ita ko ame video bolego minus 4,6 hobe. QR is equal to root over eta hebo minus 4 minus 0 whole square plus 6 minus 1 whole square is equal to root over minus 4 square plus 5 square is equal to 16 plus 25 is equal to 41. Ako PR is equal to eta hiba amar minus 4 minus 5 whole square plus minus 3 minus 6 whole square is equal to root over minus 4 minus 5 means minus 9 whole square or it will minus 9 whole square or amar hiboge 9 square plus 9 square so duta 9 square ase so itu ami likho paro 9 square into 2 to 9 square বর্গমূল 9 hobo অর্থাৎ 9 root 2 so অর্থাৎ আমি PR QR উঠালো দুইটা কারণে 4,6 আৰু minus 4,6 হবে একটা হলো আমার question number 9 এর आंसर কিনা এটা আমি যাও question number 10 10 কি দিয়া আছে x আর y মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 3,6 আৰু -3,4 বিন্দুৰ পৰা সমদূৰৱৰ্তী হয় আমি এটা বিন্দু দিয়া আছে আৰু বাকিটা বিন্দু সমদূৰৱৰ্তী কৈছে তাহলে বিন্দুটা ধৰি লও এনেকৈ ধৰো p x, y বিন্দুটো a 3,6 আৰু b -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী এটাকে আমাৰ কি হ'ব এটো p বিন্দুটো a আৰু b পৰা সমদূৰৱৰ্তী অৰ্থাৎ pa is equal to pb এটা আমি দূৰত্বটো ব্যৱহাৰ কৰিম আকৌ pa প্ৰথম অৰ্থাৎ কি হ'ব 3 minus x whole square plus 6 minus y whole square is equal to root over pb minus 3 minus x whole square plus 4 minus y whole square
দুইফালে ৰুটটো আছে ৰুটটো উঠাই দিব পাৰো আৰু ইয়াত আমি a - b হোল স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো তাহলে কি হ'ব 3 স্কয়াৰ into minus 2 into 3 into x plus x square plus 6 square minus 2 into 6 into y plus y square is equal to এটা আমি কি কৰিব পাৰো minus 2 তে আছে minus টা কমন ললে আমাৰ minus 2 square কৰিলে plus আহি যাব আমি লিখিব পাৰো 3 square plus 2 into 3 into x plus x square plus 4 square into minus 2 into 4 into y plus y square ইতে যদি আমি ইয়াত চাও x square সমান চিহ্নৰ দুই পিনে আছে সো আমি x square টো কাটি দিব পাৰো একেদৰে y square টো সমান চিহ্নৰ দুই পিনে আছে আমি কাটি দিব পাৰো তোমাৰ থাকি যাব কি আৰু এটা কাটি দিব পাৰো 3 square সো 3 square সমান চিহ্নৰ দুই পিনে আছে আমি কাটি দিব পাৰো থাকিলে কি minus 6x plus 36 minus 12y is equal to 6x plus 16 minus 8y এটা আমি x আৰু y কিনে সমান চিহ্নৰ বাফালে আৰু সংখ্যাবিলাক সমান চিহ্নৰ মুখলৈ যাও so minus 6x minus 12y আৰু এটা মিলাই আহিলে minus 6x plus 8y is equal to 16 minus 36 so minus 6x দুটা আছে ওটা কি হবে minus 12x আৰু এটা আমাৰ আহিব minus 4y is equal to minus 20 আমি ইয়াৰ পৰা minus 4 টা কমন লব পাৰো এটা কি যাব 3x plus y is equal to minus 20 so 3x plus y is equal to minus 20 by minus 4 so side din ka to pass hobo and minus minus cancel jab orthat 3x plus y is equal to 5 etu hol amar সম্বন্ধ to অনুখলি 7.1 এখিনিয়ে প্ৰশ্ন আছিল আশা কৰো সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব